এগৰাকী যুৱতীৰ হিয়া ভগা কান্দোন। কোন এই যুৱতীগৰাকী? কিহৰ বাবে কান্দি উঠিছে? কি হ'ল বাৰু তেওঁৰ? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনোৱা হৈছে। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা কিশোৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন আছিল হেল্থ চিটি হস্পিটেলত। তাৰ পাছত উন্নত চিকিৎসাৰ বাবে মুম্বাইৰ প্ৰিন্স আলী হস্পিটেললৈ লৈ যোৱা হয়। কিশোৰ দাস এনে এটা জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে এগৰাকী যুৱতী কান্দি উঠিল। এই যুৱতীগৰাকী কোন হয় জানেনে? এই যুৱতীগৰাকী হৈছে কিশোৰ দাসৰ প্ৰেয়সী। তেওঁ কানি কানি হাতযোৰ কৰি ছ'চিয়েল মিডিয়াৰ যোগেদি সমূহ অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰি এনেদৰে লিখে। আপোনালোকৰ মৰমৰ কিশোৰ দাসৰ বৰ্তমান শৰীৰ অসুস্থ হৈ আছে। তেওঁ যাতে সোনকালে সুস্থ হৈ উঠে তাৰ বাবে আমাৰ আশীৰ্বাদ খুবেই প্ৰয়োজন হৈছে। তেওঁ যাতে আপোনালোক সকলোৱে আশীৰ্বাদ কৰে। আমাৰ সকলোৰে ষ্টেট ক্লাছাৰ যাতে সোনকালে শৰীৰ সুস্থ হৈ উঠে তাকে কামনা কৰিলোঁ। এয়াই আছিল কিশোৰ দাসৰ প্ৰেয়সী ভাৱনা চৌধুৰী লিখা এটা পোষ্ট। আমাৰ ফালৰ পৰাও তেখেতৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যাতে তেখেত সোনকালে সুস্থ হৈ উঠে।